আমাৰ আজি বিপিএফ দলৰ পিএমবি বৈঠক হৈছিল। যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰৰ যেটো সরকার গঠন কৰিবলৈ গৈ আছে, ইয়াৰে অত্যধিক সেরিমনি আছে। সেইটো বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে, যেটো সময়ও নাই, এই হিসাবত আমি পিএমবি আলোচনা কৰিছে যে অত্যধিকৰ পিছত যেটো সরকারত বহিব, আমি কি কাম কৰি যাম, এইটো লৈ খুব সিরিয়াসলি ডিসকাশন হৈছে। আৰু আমি আসলতে বিপিএফ হিসাবে অকলে নির্বাচন খেলছি, সবাই জানে। আমি বিপিএফ হিসাবে 28 সিট পাইছে, সেইটো সবেও জানে। তো এতিয়া আমার কথাটো হল বিপিএফৰ হয়, বিপিএফে 28 সিট পাইছে, অকলে সরকার গঠন কৰিব পাৰে, এইটো কোনো কনফিউশন হ'ব নালাগে। কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মীসকলে যিখিনি পিএমবি বডি বা ডিস্ট্রিক্ট বডি বা চেন্ট্ৰেলত যিখিনি কৰ্মীসকল আছে, সবে চিন্তা কৰিছে যদি বিপিএফ বিটিচিৰ সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলৰ যেটো উন্নয়নৰ কথা কৈ আহিছো, বা বিটিচিৰ নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে, বা কাম কৰিম, সেইটো কৰিম বুলি কৈ আহিছে। সেইটো যদি হ'ব লাগে, সাকসেস হ'ব লাগে, তেতিয়াহ'লে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই, সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে। সঁচাকৈ খুব মানে চিন্তাজনক আৰু সিরিয়াস আমাৰ মাজত ডিসকাশন হৈছে। ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিসিশনত আনিব পাৰিছোঁ, যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপিয়ে ইউপিপিএল দলক যদি এনডিএ পৰা বাদ দিব পাৰে, তেতিয়াহ'লে বিপিএফ দল হিচাপে এনডিএ লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএক থকা পিছত, বা আমি এনডিএক থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা, ইউপিপিএল থাকিলে বিপিএফে নাথাকিব। যদি ইউপিপিএলক বাদ দিব পাৰে, তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে বিটিচিৰ উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থাকাত। সেইখিনি ডিচিশন আমাৰ মাজত আহি স্পষ্ট কথা থাকে। বিজেপিয়ে যদি ইউপিপিএলক এনডিএৰ পৰা বাদ দিয়ে, তেনেহ'লে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি বিটিচিত? চৰকাৰৰ কথা পিছত, প্ৰথম এলায়েন্সটো ক্লিয়াৰ কৰিব লাগে, ইয়াৰ পিছতহে চৰকাৰ। প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছিলোঁ যে ইউপিপিএলক বাদ দিয়ক, আমি এনডিএত সোমাই যাম, তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে, সেইটো অট'মেটিক ইনক্লাইন। সেইটোৱে ইউপিপিএলক বাদ দিয়ক, আমি বিজেপিৰ লগত এনডিএৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত এনডিএ এলায়েন্স, ইউপিপিএলক বাদ দিব লাগিব।